আমাৰ 6টা সংগঠন হৈ চেনেল বহুতখিনি চেনেল আছে ইলেক্ট্ৰিক মিডিয়া চেনেল বন্ধুসকল আপোনালোকক বিশেষ কাৰ্ডম জনাইছোঁ ওয়েলকাম জনাইছোঁ আপোনালোকে 6টা সংগঠন হৈ আমি জইণ্ট প্ৰেছ ষ্টেটমেণ্ট দিয়াৰ সময়ত আপোনালোকে আহি যে সেই মাধ্যমেৰে যিমানখিনি আমি 4 ছেপ্টেম্বৰত একত কৰিলোঁ চেণ্ট্ৰেল চৰকাৰ আৰু অসম চৰকাৰ আৰু আমি 6টা সংগঠন একত কৰি আহিলোঁ সেই একত কৰা সময়ৰ পৰা আজিলৈকে ইমানখিনি আপোনালোকে আপোনালোকৰ মাধ্যমেৰে প্ৰায়খিনিতো আমি আপোনালোকক এইটো পাইছোঁ ৰাইজক বিলোৱা আৰু ৰাইজক ভালেমানখিনি বুজোৱা ভালেমানখিনি কথাবোৰ প্ৰকাশ কৰোৱা তেখেতক পাইছোঁ ধন্যবাদ থাকিল আপোনালোক প্ৰায়টো পাইছোঁ আমি আমাক ওয়েলকাম কৰা আৰু আদৰণি জনোৱা আমি পাইছোঁ কামৰূপ ডিষ্ট্ৰিক্ট মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু নগাঁও ডিষ্ট্ৰিক্ট হোজাই ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈকে আমি 5টা ডিষ্ট্ৰিক্ট যিমানখিনি আমি আহিছোঁ ৰাতিপুৱা 9 বজাৰ পৰা আবেলি বা ৰাতি 9 বজালৈকে আমি সমাপ্ত কৰিছোঁ অসন্তুষ্টি প্ৰকাশ কৰা আৰু ডিছছেটিছফেকশ্যন তেনেকুৱা প্ৰকাশ কৰা আমি পাইছোঁ সেই কথালৈ আমি এইটো মন কৰিব লগা কথা নহয় বুলি নকওঁ আছে দুই এটা কিন্তু তেওঁলোকক আমি এইটো কওঁ যাতে সেই একতৰ বিষয়লৈ তেওঁলোকে যাতে ভুল ভ্ৰান্তি যাতে বেছিকৈ লৈ নানে তেওঁলোকে নিজস্ব পলিটিকেল লাভালাভৰ কাৰণে লৈ সেই একতৰ যে ভিতৰত সোমাই লৈ বেয়া ভ্ৰান্তি কৰা বা ভুল কথাৰে কিবা কোনোবা উচতনি দিয়া সেই যাতে তেওঁলোকে নকৰে যিখিনি তেওঁলোকে ডিছছেটিছফেকশ্যন আছে যে অসন্তুষ্টি যিকেইটা পাৰ্টি বা ব্যক্তিগত তেওঁলোকে আছে বা ইণ্টেলেক্টুৱেল প্ৰায়খিনি আছে তেওঁলোকে যাতে এইটো নকৰে আমি ভাবিছোঁ যিমান একত আমি কিবা ভিতৰত কৰিছে বা একতৰ ভিতৰত যিমান ক্লজ আছে দফা আছে সেই দফাত আমি ভাবিছোঁ কাৰ্বি আংলং আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে যে সেইটো বেয়া হ'ব বা ধ্বংস হ'ব সেইলৈ একত নহয় বুলি আমি আশা কৰিছোঁ বাসিন্দাসকলক কাৰ্বি আংলং ৰাইজৰ যিখিনি কাৰ্বিৰ পৰা আৰম্ভ কৰি গোটেই যিমানখিনি বাসিন্দা যিমানখিনি জাতি জনগোষ্ঠী আছে প্ৰায়খিনি মানুহৰ কাৰণে আমি একত কৰি আহিছোঁ বুলি আমি ধাৰণা লৈছোঁ আৰু বেলেগ আমাৰ এইটো চিন্তাধাৰা নাই যে এইটো একত হ'লে এইটো তেনেকুৱা হৈ যাব এইটো একত কৰি আহিলে প্ৰায় দফাৰ পৰা আমি কিবা অন্য জাতিৰ কাৰণে বেলেগ হৈ যাব সেইটো আমি চিন্তাধাৰা নাই আমি চিন্তাধাৰা আছে যে আমি যিখিনি সংবিধানিক সুবিধা যাতে সেই সুবিধা দি সেই প্ৰাপ্য দি আমি কাৰ্বি আংলং ৰাইজৰ কাৰণে এডুকেশ্যনৰ ক্ষেত্ৰত হওক কমিউনিকেশ্যন ক্ষেত্ৰত হওক ৰ'ড কমিউনিকেশ্যন বা ইকনমিক ক্ষেত্ৰত যিমানখিনি আমি প্ৰাপ্য আছে সেই প্ৰাপ্য সেই একত দ্বাৰা সাব্যস্ত কৰিব পাৰি আৰু ফুলফিলমেণ্ট আনিব পাৰি সেইকাৰণে আমি এই একতত প্ৰায়খিনি আমি স্বাক্ষৰ কৰিলোঁ বা 6টা সংগঠন সেই স্বাক্ষৰ কৰা কাৰ্য সেইটোৱে আছিল যে ডেভেলপ হওক শান্তি পাৰ্মানেণ্ট শান্তি হওক সেইটো আমি ভাবি চিন্তি সেইটো কৰিলোঁ সেইটোৱে আমি সেইটো ক্ষেত্ৰলৈ সেইটোৱে আছে আৰু বাকীখিনি যি দফা আছে এই ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত কাম আছে সেই ইমপ্লিমেণ্ট ক্ষেত্ৰত আমি 6টা সংগঠন সেইটোৱে প্ৰস্তুত যে একত কৰি আহিলে যেতিয়া তেওঁ সকলো কামখিনি একেলগে হৈ যাব একত কৰাৰ পাছত একত কৰাৰ লগে লগে সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব সকলো ঠিক হৈ যাব সেইটো আমি চিন্তা কৰা নাই একত কৰাৰ পিছতো আমি সেইটো লাগি ধৰি যাম যাতে দফা কৰি যাতে সম্পূৰ্ণ ৰূপায়ণ হয় আৰু ইমপ্লিমেণ্ট হয় যাতে আমি সেইটো চৰকাৰৰ ওচৰত এইটো অনুৰোধ ৰাখিম যে চেণ্ট্ৰেল চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা অট'নমাছ কাউন্সিলে হওক সেই ইমপ্লিমেণ্ট ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়ে সেই গুৰুত্বৰ ক্ষেত্ৰত সেইটো হ'ব লাগে যে অন্য পলিটিকেল পাৰ্টি বা কিবা পলিটিকেল ক্ষেত্ৰত কিবা আধাৰুৱা হাতে ৰৈ নাযায় যে সেইটো আমি সেইটোৱে আকৌ অনুৰোধ কৰিব বিচাৰিম যে দফা যি লিখা আছে চেণ্ট্ৰেল চৰকাৰে হওক বা আসাম চৰকাৰে হওক বা ডিষ্ট্ৰিক্ট কাউন্সিল বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে হওক তেওঁলোকে গুৰুত্ব দিয়ে আৰু ইম্পৰ্টেণ্ট দিয়ে সংগঠন
ছয়টা সংখ্যানে চাব নালাগে তেওঁলোকে সেইটো চাব লাগে কাৰ্বি আংলং ৰাইট কাৰ্বি আংলং বাসিন্দাসকলক যাতে সম্পূৰ্ণ যি দফা আছে যি একৰ্ডত কি লিখা আছে সেইমতে ৰূপায়ণ হয় ধন্যবাদ Kita akar bitum aphan setame mesen alam the pipon po lapen mesen alam the kachini aphan alam to atwar tilong ko ning paper piklo lapen songja pang kudoan pante choro par piklo bang song ring along kachito kelong pot sinitum damtang tarik pli niphai pli September ekor damlo lamdon chitoglo la sofi pinian bangke proxy lo nitum diku banglo atumi Guwahati mate Kamrupen nitum labangso lamdon kasi toko puthak adapten bangsi karjo abang kunitum chitonglo Kamrup district alapen Morigaon district Nogang district Hojai district lapen Karbi Anglong district anamang pangrupeten district ho kido akarbi atum si akarbi lapen kaprek akhe atum tame labang solong nitum lamdon apan karjo heglonglo Karbi Anglong langdam lonang Parokwa Pendanglo, Parokwa Dengang, Dokmoka, Langhin, Sentar, Hauragha Tiniali, Mukolia, Manja, Lapendak Dikuan, aso karjo bangin itum teglonglo. Asi ongdung atum lason keninggi do karjo bangawe laso ekor ke ningkam sama son kali kusame atumi labang sobang sini itum teglonglo karjo bang a dispurben Kamrup district pendak Karbi Anglong district kan kami karjo bang harus abang ko bihek ke kamu abang ko tuloy tum telong lo natang tum mancuro lo labang so karjo kelong ko lalu lang so ekor pe na jok sini tum kamatha bale tum ke telong lai lo ekor long kido ba lamdon long kido alam kedo anamang ke nitum song tro tum sami kapachun et japan lapen kapachun minong ke klem japan itu do desang sepen kam klem ponji lapen labang so ekor abang ke Karbi Anglong arat lapen Karbi Anglong adangpi lapen Karbi Anglong pe Afrika district kido tum han kami labang so ekor pen ke jingthuri lapen ke aphanale guji ini tum ning kilo labang so ekor sorkar pitom pa implementation apan Delhi sorkar central government lapen Assam sorkar Guwahati lapen Karbi Anglong Tembokhet Karbi Anglong Autonomous Council jabang puatum salang tum same labang so implementation lapen kapachuna panalong ongdung nak chitodun po lapen lang tum kami sang sedet pen lamang so kapachunang ding nak sera pu nitum kachuning rialam te cepak lang kono kado so kipa chun na plangi anang tum on to do dong kilo te la so abiti nang tum di document la si la so kapachun na plangi ke bandi MBC election sabina te kono la so MBC election na bot nang tum la non de do bom sarkar ma kumani racharia sono ka chara buni masung kama thadun mo la so aklos kapachun na plangi kana Hela so mga kapatun ng politics man ay sila chara bundalan. Chara na ko kata ko. Nasa sa na ko. Kasi politika la so maklan ni. Non election ko ekor implementation aphan nilitung kamat hagela hello kapek political dun si pachunji lason nitung kamat hawe tapen ekor implementation aphan kapachun labang ke chekleon thongpen ifong labang joint monitoring so amei dowerji prangke kak ceprek do san non ai court long keklang bangke cekleon company pong ingkani siang bang beta pia pong lui la court bachun dia pa apen la so tak ke bangi MSC election nang le rok ko same ni tum la bang so long ma non ka chengwai tang awe la ben litum ka mat thagala hello yong si implement nangi pote 125 plus so amendment non dampo la court er pinon ceklo jon ni pite Parliament session no pala so session nong sila bangsa amendment bangke tampo. So amendment kapadam niya pangkin ito to ano to war pen to chirap po lapen pressure people adu pate bok po chief minister lapen MP ato kan lapen home minister sa to war dan pen pe la so pressure people sa adu pate bok si implementation ke wanda ke pantu kamat hado la sila si implement po lapen la election apo thangle tum la thong kamat hamek lapen kita mek la sona welang singwai dawe si mo pinang klangi mene sana tum kamat atang awelang kamat hatang dupok lo pun munang tu pancaran tu paklangi sila son ke wangi la son dupok di pusang itu la son ding make dam thai ulang tu kasing waya wede dapat sih lamang kamat hawe lang itu ada sir kamat kan dulu kamat ini ada Ronjong doi mari ke tum ekor ke tujuan tu ekor
ekor ke aprang ronjon de mere kitine kale sala sot kale li kelang lang heinous crime non heinous tapom le ta non wangke non heinous crime ke asam gop tum withdraw kota heinous crime kurote lage hala victim dun the right dumati victim family bila koru right ase ekhini ali mala ke heinous crime bila ke hat withdraw hoi jabo rumwa hoi jabo ba vidya ji kuke lage mane kalide tha case by case si lage tambom ko hala da heinous crime kurote lage hala victim dun the right dumati victim family bila koru right ase ekhini ali mala ke heinous crime bila ke hat withdraw hoi jabo rumwa hoi jabo ba vidya ji kuke lage mane kalide tha case by case si lage tambom ko hala da 302 kuno ala rape molestation ban na kaprek case an bake case by case ta pela non heinous ke lage withdraw ko government lage commitment ko la দহটা সিটৰ লৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈছে কিমান 10টা সিট কে ओपन मुनितुम लाबान वेरी क्लियर नहीं माके ओपन मापाक थुरुंग कार्बी कुमुंजी डिमासा कुमुंजी कोनो हाजरिका बरा सुबले सबे त कबिन निंदा करि এইটো নহয় যে তা অনুসূচিত জনজাতি সম্প্ৰদায় সকলে তাত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হ'ব লাগিব সেইটো নহয় সেটা 34 সিট কে एसटी फांसी इंग्लो असो फांसी रिजर्व लो अपसी इरुतु निंग जेथे मोमोता इरुतु मा केसी एमबे को बे चलोंग बे थिमा बुंग दे माथा असि लहाय केमा था निल जंग बंग बिदि सरे लाम तिपा चोइसी लासो हरुमा देंग दे लो नके ला सिट के अलाम थे पचक बंगलान हुरी इरे नने निल दम ओपन उदम लगे इरुतु सुदुनो की फंसरी असम सम हला दा ओपन को गति लो हेनो को माने dimasak है तो माने target है tapi no susi hai pasilahai pen kumane tumangge ali QNG fan kali kalang lang rat fan ke pamangku ali kalang lang la ekor claim atau fan ekor ke cek atau man karbon tap la hai bang kali den ni kolam rat pamangku manali kusi kamangku sisi no tang wala ten sit na segine te non karal yo kia tunggil tu sang muna singa son ili tu mong ni de kaung kali li son soting son hamre na son amri son chin thong son ili tu ngong so le kaung kali kala da komane ngong so ben kaprek a khele thur bisitame kala da malo hai unji ke li son duar bagore son kala kil tong ni si ong na sila ke pamang hudun si chokte heibur সকলো ষড়যন্ত্ৰ কৰিছে মিষ্টাৰ সিক্সিডুল জন ইকি কথা তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আমি ক'ব পাৰোঁ তেখেতৰ মানসিক হেইনাস ক্ৰাইম কৰোঁতে লাগে hala victim in the right dumati victim family বিলাকৰো ৰাইট আছে এইখিনি ali mala ke হেইনাস ক্ৰাইম বিলাক হাত বিদ্ৰোহ হৈ যাব rumwa হৈ যাব বা vidya ji kuke lage mane kalide tha case by case si lage tambom ko hala da 302 kuno ala rape molestation ban na kaprek case an bake case by case ta pela non heinous ke lagi withdraw ko government lage commitment ko la দহটা সিটৰ লৈ পেলাই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈছে কিমান 10টা সিট কে ओपन मुनितुम लाबान वेरी क्लियर नहीं माके ओपन मापाक थुरुंग कार्बी कुमुंजी डिमासा कुमुंजी कोनो हाजरिका बरा सुबले सबे त कबिन निंदा करि এইটো নহয় যে তা অনুসূচিত জনজাতি সম্প্ৰদায় সকলে তাত প্ৰতিদ্বন্দ্বিতাৰ পৰা বাহিৰ হ'ব লাগিব সেইটো নহয় সেটা 34 সিট কে एसटी फांसी इंग्लो असो फांसी रिजर्व लो अपसी इरुतु निंग जेथे मोमोता इरुतु मा केसी एमबे को बे चलोंग बे थिमा बुंग दे माथा असि लहाय केमा था निल जंग बंग बिदि सरे लाम तिपा चोइसी लासो हरुमा देंग दे लो नके
la sit ke alam the pachak bangalan huri ire nane dum open dum lage ini tu dum ki konsuri son hana da open ko ko pilo hano ko mane di masak hai ko mane ka de hai ta no so si hai Silahai pen kemana temangge ali QNG kan kali kelang lang rat pan ke pamang tu kali kelang lang la ekor iklim atau makan ekor becek atau man karbon tap la hai bang kali den ni kolam rat kamang mana di kamang kamang sisi itu sama lah dan sekarang sebenarnya non karal yo kia tu sang na singa son ili tu mongni de kaung kali ni son so hamre na son amri son cintong son itu ngong so le kaung kali kalau tak kemana ngong so ben kaprek akhir itu bisa kami kalau tak malu hai ini ke nili beson duar bagori son tak kira tamu ni si ong na sila ke kamang hudun si chokte heibo সকলো ষড়যন্ত্ৰ কৰিছে মিষ্টাৰ শিক্ষিতুল জন একটি কথা তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আমি ক'ব পাৰোঁ তেখেতে মানসিক সকলো ষড়যন্ত্ৰ কৰিছে মিষ্টাৰ শিক্ষিতুল জন একটি কথা তেখেত মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি আমি ক'ব পাৰোঁ তেখেতে মানসিক ৰোগীৰ ডক্তৰৰ প্ৰয়োজন সেইটোহে আমি ক'ব বিচাৰোঁ আৰু APHLCৰ সভাপতি নিজে মানসিকভাৱে যদি তেখেত ভাল নহয় তেখেতক ডক্তৰৰ ওচৰত পৰামৰ্শ ল'বলৈ আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে ডক্তৰৰ পৰামৰ্শ লওক কিয়নো এই জন ইংটিকাঠা নামৰ মানুহজন কাৰ্বি আংলঙত শান্তি নিবিচাৰে কাৰ্বি আংলঙত উন্নয়ন নিবিচাৰে শান্ত পৰিৱেশ বা শান্তময় ইয়াত কাৰ্বি আংলঙত শান্তি পৰিৱেশ তেখেতে বিনষ্ট কৰিব বিচাৰি আছে প্ৰতিটো পদক্ষেপতে তেখেত বিভ্ৰান্তিমূলক মন্তব্য দিয়ে প্ৰৰোচনামূলক মন্তব্য দিয়ে আৰু ইয়াৰ উপৰিও তেখেতক ভাৰত বিৰোধী বুলিয়ে কওঁ কাৰণ ভাৰত চৰকাৰ অসম চৰকাৰ কাৰ্বি আংলং সাহিত্য পৰিষদ আৰু ছটা বিদ্ৰোহী সংস্থাৰ মাজত ইমান ধুনীয়াকৈ এটা চুক্তি সম্পন্ন হৈ গৈছে সেই চুক্তিখনক যদি বিৰোধিতা কৰিছে তেখেতৰ নেতৃত্বত তেখেত ভাৰত বিৰোধী ভাৰতৰ সংবিধানৰ বিৰোধী শান্তিৰ বিৰোধী উন্নয়নৰ বিৰোধী বুলি কওঁ সেইকাৰণে তেখেত অতি শীঘ্ৰে মানসিকভাৱে তেখেত দুৰ্বল হৈ পৰিছে ভুগি পৰিছে তেখেতে মানসিক ডক্তৰৰ এজন চিকিৎসকৰ ওচৰত যাবলৈ আমি পৰামৰ্শ দিছোঁ কিয়নো আজি নন এক্সিষ্টেণ্ট কোনো ধৰণৰ অস্তিত্বহীন নথকা আজি APHLC নামৰ দলে আজি ইয়াত বিভিন্ন ধৰণৰ আমাৰ চুক্তিখনত তেওঁলোকে বিৰোধিতা কৰি আহিছে আৰু আমি 1994ৰ পৰা আজিলৈকে কাৰ্বি বিদ্ৰোহী সংগঠন যিটো চলাই আহিছে সংগ্ৰাম অব্যাহত ৰাখিছে সেই সময়ত এই ব্যক্তিসকলৰ অৱদান আছিল জানো মই আপোনালোকৰ মাধ্যমৰ যোগেদি প্ৰশ্ন কৰিব কি অৱদান আছে এই মানুহবিলাকৰ অৱদান নাই গতিকে আমাক সমালোচনা কৰাৰ অধিকাৰো নাই আৰু অতি শীঘ্ৰে তেখেত সাইকিয়াট্ৰিষ্ট ডক্তৰৰ এজন পৰামৰ্শ লওক সেইটোৱে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আৰু অস্তিত্বহীন এইবিলাক দুই এজন মানে তেখেতক সমৰ্থক লৈ পেলাই এইবোৰ যে ঘূৰি ফুৰিছে সেই তাৰ পৰা বিৰত থাকিবলৈ আমি তেখেতসকলক সকিয়নি দিওঁ মানসিকভাৱে তেওঁ ভাগি পৰিছে সেইকাৰণে কেইজনমান যুৱক যুৱতীক তেখেত প্ৰলোভিত কৰি তেওঁলোকৰ নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ কাৰণে এইখিনি কাৰ্যত লিপ্ত কৰোৱাইছে বুলিহে আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰোঁ আৰু তেখেতক অতি শীঘ্ৰে ৰাজ্য চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য পৰিষদে আইনী ব্যৱস্থা ল'ব লাগে বুলি আমি এই প্ৰেছ সংবাদমেলৰ যোগেদি আমি ক'ব বিচাৰোঁ sini kan dia sini dia lah selama sini tu loh aku non ni kajian tu mah ke karena tu kor loh kita preamble dah kita tu mana ni tu autonomous state constitution bom di bah hang bom di lama gitu di
lasso hang bonji pala mana tu future planning mari tu hang bonji bulan delo la sebelum lagi hang tuji pamang planning mà không nói là tu for e pola mang hala preamble long si ke hang tonte le hang mon ji democratically way pen tonte so lam mang lo 244 e chapter one closely 244 e chapter one closely la so bang continue claim bom ji polam stop ta nang li tum lang kami BTR long preamble long kosong si kita mo ha ba la so amuni tum an la so song tum an mang ke statehood moment ko claim pelo ko chara dai kita tel tum mang la so ne claim play tapi an nili tum 2010 pen negotiation pangcheng lo apian mang ke PDC ke ajir ko tum tanang join lo apian ke PL ke ajir ko tum tanang join lo UPL ajir ko tum tanang join lo sekat tu kami ni tum batai ave chingwasi je non government to police ave MP horan behanda maiden speech non tak belo je non mate government to proposal ave to proposal ave pulote ningkan ko thongke ta chong hongwara puma salam da bang ni asi laso bang nili tu api kachingwa ya ko pache ton thusi oton master pen jingwar chit aja kong kupila betulan kaso a modalities bang ri thusi ini laso lamdon bang che tong lo apen ke laso implement pameka ji afan bang ke nili tu ma ho pen do chairman da lo la lo che tok le akam ki jodo kali implement han patai ada monitoring committee tum si quarterly laso bang कौन सी इम्प्लीमेंट मा पेन के इतुम स्पेसिफिक जे नॉन एनडीए गवर्नमेंट गवर्नमेंट तुमके लांगम तामिन ना तुम बीटीआर चुनिंग बीटीआर अगर नॉन 75% के हला इम्प्लीमेंट एल सिनोनी तुम ता निंग जिथेला लगे नॉन एनडीए गवर्नमेंट तुम मंगे ओमिथांग हला यूएचएम लो इनन को मिनिस्टर आमिलांग लिमिथांग सी कदा कमिटमेंट सीपी लो जे इतुम प्राप्जिन पेन लहाय close samukha implement upon and claim people ko da kado kawe musi cicak tu asini tu na so kotha sini cice parti ko de kedar satu man rehabilitation kolam ke important big athema halaga ni tu ekorong tado ye rehabilitation man ke government of india kupima relief and rehabilitation package relief and rehabilitation package 4 lakhs man ke lakum fixed deposit sambi pick up ko 36 months 3 years ange atum fixed deposit pick up ko lapela 36 month ange par annum kali par month long surit throk paisa atum nang PG stipend government of india pin stipend aki pola chiklo jon thongke pra throk an 3 bosor phanan ke lapen anparta hala dak kopilol hoy skill development alam do lapen ke kaprek piggery fishery pendanglo kaprek agrobase along ke claim kita amjawar sai hala dak doji pen ke special force along recruitment doji hala physically fitness pen ke willingness aning ke hangatum pen ke kacarli ke do tum fan ke arta ke dulang atum fan ke ada special recruitment drive ponji hala dak untuk dak do asila so ating dan sini tum kedar phama ke well rehabilitation bangke kuri nangji athema rehabilitation bangla punor hongstapon polam bangke gahok kali pulote pena dik cepeng li pola tum ako resim otsi kaprek ako kali ni kelang langkam nang claim ifan kimat hat pok thai bene asini tum government of india government of assam kan garganon tan was council of antala solam ma kachuling itu je kedar rehabilitation bangke important pipik nangji kali pulote mo kaprek ako activities ako nang klang nito asini tum hada close long tanang tum theklong thai ko special recruitment to you not only the signatories a group organization tarbi youth kita ada tarbi youth kita do ada asi itu asam tum det si ada dunoi pelam kali ada ke karge ari so jang kapte tum ta dolongji sima dr himonto biswa sharma ke hai chief minister ame thang ta pulo je kardinal ise commando battalion ada diji pelam lo kala so tame ada long long le ke lang tong ai ko ko pia do ngarai long le talang wa di long na hala so long ta ki ong dung la nil tum song trop aso long member soan arta ke dolang aning ke hang physically fitness la sen ke charli ke do kolom othe ka porting je tuman ke hala dakta tum longji la benang parta la song benang parta bi youth tum ta participate longji polam ma dakta do asila hai long si ki claim pon mission kulote
ৰেগুলেটেশ্যন না চুবাকা চক নং কিমা বসে ইন কমিটি থেরা মানে ইটিসিকের অধ্যক্ষ সম্বিজিতক কিহৰ কাৰণে আঁতৰাই নিয়া হ'ল সেইটো অৱশ্যে আমিও গম নাপাওঁ লাষ্ট মোমেণ্টত তেখেতৰ নাম নাহিলে সেইটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদে ভালকৈ জানিব বুলি আমি ক'ব পাৰোঁ কাৰণ শেষ পৰ্যায়ত 3 তাৰিখৰ ৰিভিউ মিটিংলৈকে তেখেত আছিলে আৰু 4 তাৰিখৰ পুৱা যেতিয়া নেকি অসম হাউচত অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিতিত যেতিয়া নেকি ফাইনেল ৰিভিউ মিটিং হৈছিলে অসম হাউচত তেতিয়ালৈকেও মানে সংবিজিত আছিলে কিন্তু শেষ পৰ্যায়ত মানে তেখেতৰ নাম কেনেকৈ আঁতৰালে সেইটো চৰকাৰে ক'ব পাৰিব ইয়াত কাৰিকৰী দিশত কিহৰ অসুবিধা হৈছে সেইটো তেওঁলোকেহে গম পাব আমাক জনোৱা নহ'ল পিছত দেখা পালোঁ যে তেওঁলোকৰ উপসভাপতি আৰু তেখেতৰ সাধাৰণ সম্পাদকৰ নামহে ওলাব সেইটো তেওঁলোকে গম পাব কিহৰ কাৰণে You see, 34 ST reservation and 10 seat open category PG. Wala tum sila suakam ng claim po natin yung nangis ng masong hui na si pa amazing. Sila halas wa mo long open seat yang dia dah reserve seat yang di. Lake sole responsibility deh. Sole responsibility kali. Lake dah responsibility ke Karbi Anglong Autonomous Council. Karbi Anglong Autonomous Council si decide the delimitation committee sengji. The delimitation committee গঠন কৰা হ'ব delimitation committee গঠন কৰাৰ পিছত এটা গভৰ্ণৰে সেইটো গঠন কৰিব delimitation committee আৰু ইয়াত হয়তো অধ্যক্ষ থাকিব কাৰ্বি আংলং অটোনমাছ কাউন্সিল মুখ্য কাৰ্যবাহী পৰিষদ তেখেতেই হয়তো delimitation অধ্যক্ষ থাকিব কোনটো সিট ৰিজাৰ্ভ হ'ব কোনটো সিট ওপেন হ'ব সেইটো 44 সিট যেতিয়া নেকি হ'ব সেইটো যেতিয়া পাৰ্লিয়ামেণ্ট সেশনত পাছ হ'ব লাগিব প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ এসেন লাগিব তাৰ পিছত সংবিধানত আহিব যে delimitation committee সেংলো বলতে খেলা সব কমিটি সি ডিসাইড করব কোনাত সে ওপেন কোনাত সি রিজার্ভ বিজি মারা পসিলাকে আপডেট এগুলো তুমি অলং ইমা বসে নি